লক্ষ নাৰায়ণী সেনাই কৌৰৱৰ হৈ যুদ্ধ কৰিছিল, কিন্তু এই মৃত সেনাবিলাক বাৰু কি হৈছিল, কলৈ গৈছিল? ডাঙৰ ডাঙৰ ৰথী মহাৰথীবিলাকক সৎকাৰ কৰাৰ ব্যৱস্থা আছিল, কিন্তু বাকীবিলাকৰ অৱস্থা মৰাশৰ ওপৰতো যুদ্ধ হোৱা নাছিল। ইয়াকতো পেলাই দিয়া চাফা কৰা কোনোবা এজন থাকিব লাগিব, সেইজন কোন আছিল? এই আটাইবিলাক তথ্য সঞ্জয়ৰ পৰা কেনেকৈ ধৃতৰাষ্ট্ৰই দিছিল। প্ৰথম প্ৰশ্ন সঞ্জয়লৈ বুলি ধৃতৰাষ্ট্ৰৰ, ও ধৃতৰাষ্ট্ৰই বোলে সঞ্জয় পোৱা মোৰ আগে ও কি কারণে কৃষ্ণই পাণ্ডৱৰ পক্ষ লয়। সঞ্জয় মোৰ জানিবলৈ বৰ মন কৰিছে। সঞ্জয় তুমি কোৱাচোন, কোৱা। ও আমাৰ কৃষ্ণ বাৰু কৃষ্ণ আপোনালোকৰ লগত নাথাকি মানে কৌৰৱৰ লগত নাথাকি তেখেতে বাৰু পাণ্ডৱৰ পক্ষ কিয় ললে বা ল'বলগীয়া হ'ল আপুনি নীৰৱে শ্ৰৱণ কৰি যাওক মহাৰাজ। আর একদিন দুর্যোধন
দিনত প্ৰভু কৃষ্ণ দুৰ্যোধন আৰু অৰ্জুনে লগ পাইছিল প্ৰথমতে দুৰ্যোধনে আৰম্ভ